ক্ৰিকেট খেলিছে ভালকৈ, খুব ভাল লগা বিষয়। আৰু তেখেতসকলৰ যি সুপ্ত প্ৰতিভা, সেই সুপ্ত প্ৰতিভা সঁচাকৈ গ্ৰাউণ্ডতহে দেখা পাইছে। টাৰ্গেট 160 দিছে 20 অভাৰত। সুশান্ত দা আৰু তৰংগ দাক কিবাকৈ আউট কৰিছোঁ আমি। গতিকে কংগ্ৰেচুলেট তেখেতসকলৰ টীমক ইমান ভাল ক্ৰিকেট খেলিছে। আৰু এই খেলাৰ মাধ্যমৰ জৰিয়তে যাতে তেখেতসকলে নিজৰ সমষ্টিত খেলৰ প্ৰচাৰটো চলায় আৰু আমি নতুন ৰিয়ান বুঢ়াক নতুন আত্মবিশ্বাস দিব পাৰোঁ। যিহেতু সাংস্কৃতিক জগতৰ লগত জড়িত যদিও তুমি খেলৰ লগত বিশেষভাৱে বহুত ফিল্ডত দেখা যায়। হয় হয়, আচলতে ক্ৰিকেট মোৰ আগতে সপোন আছিলে, যদি মই ছিংগাৰ নহওঁ তেতিয়াহ'লে মই ক্ৰিকেটাৰ হ'ম। গতিকে সেইটো এটা চাইডে থাকি গৈছিল। ত' এতিয়া যেতিয়া সময় পাওঁ সেইখিনি বিধায়কৰ উইকেট খহাবলৈ বৰ টাফ হৈছিল। হয় হয়, তেখেতসকল ইমান ধুনীয়াকৈ খেলিছে, কেৰি কৰিছে। মই 3 অভাৰ বলিং কৰিছোঁ, এটা উইকেট পোৱা নাই, উল্টা পিটিছে। গতিকে ভাল লাগিছে, মই ভবা নাছিলোঁ মানে আনএক্সপেক্টেড। দিনত কি ক'বা যেন প্ৰত্যেক বছৰে এনেকুৱা ধৰণৰ এখন মেটচ চিৰিয়াছলি সঁচাকৈ কৰিব লাগে। আৰু তৰংগ দাক থেংক ইউ স্পেচিয়েলি। মানে আজিলৈকে কেতিয়াও দেখা শুনা নাছিলোঁ। তৰংগ দাই যিটো পদক্ষেপ লৈছে, এইটো পদক্ষেপক মই যেতিয়া ক'লোঁ, চাৰ্কুলেট কৰিলোঁ কথা, চবেই ওলাই আহিছে আৰু ওলাই অহাৰ পিছত ইমান ধুনীয়াকৈ খেলি থেংক ইউ তৰংগ দা এণ্ড অল দ্য মেম্বাৰ্ছ অফ ACA ফৰ গিভিং আছ দিছ চান্স টু প্লে ইন দিছ। শেষত বিহুৰ প্ৰস্তুতি তুংগত অনুষ্ঠান 15 তাৰিখৰ পৰা 15 এপ্ৰিলৰ পৰা সকলোৰে সহযোগিতা কামনা কৰিছোঁ। আৰু নতুন গীতো আহিছে, সেই গীতবোৰ যাতে মই বিচাৰোঁ। থেংক ইউ।